হোলীৰ আনন্দ আৰু নাৰী দিৱসৰ দিনাই কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ, সুৰাসক্ত উদণ্ড যুৱকৰ দলৰ। অচিনাক্ত যুৱকৰ দলবদ্ধ আক্ৰমণত আহত ভালেকেইগৰাকী আৰক্ষী। হোলীৰ আনন্দ আৰু নাৰী দিৱসৰ দিনাই কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ। শিৱসাগৰৰ নাজিৰানগৰত হোলীৰ আনন্দ উল্লাসৰ মাজতে এই ঘটনা। হোলীৰ আনন্দৰ মাজত সুৰাপান কৰি নাজিৰানগৰত অচিনাক্ত যুৱকৰ চৰম উদ্ভণ্ডালি। নাজিৰা আৰক্ষী থানাৰ কৰ্তব্যৰত আৰক্ষীক দলবদ্ধ আক্ৰমণ উদণ্ড যুৱকৰ দলৰ। মহিলা আৰক্ষীয়ে গাতো হাত তুলিলে সুৰাবায়ী যুৱকে, যাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউ লাইভ আছাম।